বিজেপিৰ নতুন সদস্য আগস্তিন হানছে কাট নিউজৰ আগত কিছু ব্যৰ্থহীন কথা কয় বুলি বীৰেন সিং কাঠাৰে উল্লেখ কৰিছে। বিজেপিৰ নতুন সদস্য আগস্তিন হানছেয়ে কাট নিউজৰ আগত কিছু অৰ্থহীন কথা কয় বুলি উল্লেখ কৰে। সেয়ে আগস্তিন হানছেৰ বিৰুদ্ধে যোৱা 16 তাৰিখে বিজেপি দলৰ বীৰেন সিং কাঠাৰ কয় যে আমি সকল বোলে বিজেপি সদস্য নহয়, যদি নহয় আগস্তিন হানছেয়ে প্ৰমাণ দেখাওক আৰু তেওঁ অহোথ মানুহৰ দৰে ব্যৰ্থহীন কথা কোৱাটো উচিত হোৱা নাই। যোৱা 16 তাৰিখে বিজেপি দলৰ 3 সদস্য সংবাদ মেলৰ আয়োজন কৰে খেৰণীত। আজি জাতিগত বিদ্ৰোহৰ ফলত চাৰ্চিন প্ৰেচেছত মৃত্যু হোৱা লোকসকলৰ শ্ৰদ্ধাঞ্জলিৰ উপলক্ষে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সকলো চৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হ'ব। যোৱা 16 তাৰিখত 12 বজাত চালাবৰ লাংটেং খেলপথাৰত এখন সভা অনুষ্ঠিত হয়। সেই অনুষ্ঠানত ৰংহম থাৰি পুলিং ষ্টেচনৰ বিজেপি ভোট কমিটিৰ চেয়াৰমেন বীৰ সিং ৰংহাং, KAACEM অমৰ সিং টিছো আৰু ফুলনিৰ MAC দৰ সিং ৰংহাং, নৰেন বে, ফুলনি মণ্ডল সভাপতি, বিজেপি ST সভাৰ সভাপতি চাৰ সিং কাঠাৰ আৰু দলৰ কৰ্মকৰ্তা উপস্থিত থাকে। এই অনুষ্ঠানত অমৰ সিঙে উল্লেখ কৰে যে চালাবৰৰ গাঁৱৰ বাসিন্দাৰ বাবে এখন কমিটি হ'ল, লগতে লাংটেঙৰ বজাৰ নতুন দোকান ঘৰ নিৰ্মাণ কৰি দিব অতি সোনকালে, আৰু লগতে আগষ্টক বছৰৰ প্ৰতিটো ঘৰত 50টা তামোলৰ পুলি আৰু জালুকৰ পুলি দিব। মই গংগোত্ৰী বৰাই আজিলৈ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। দিনটো শুভ হওক।